নমস্কাৰ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি ব্লগটো ৰাতিৰ পৰা ষ্টাৰ্ট কৰিছোঁ কাৰণ মানে কি হ'ল হঠাতে মই গুৱাহাটী যাব লগা হ'ল আৰু সেইটো কাৰণে আমি আছোঁ এতিয়া ষ্টেচনত যিহেতু আমাৰ বাছসমূহ খোলা নাই 16 আগষ্টৰ পৰা খুলিব বুলি কৈছে তো ট্ৰেইনৰ টিকেট কাটিলোঁ এতিয়া 9:30 বজাত ট্ৰেইন আছে তাৰপিছত পাপাই মই যাম গুৱাহাটীলৈ তো কি কৰোঁ সকলোখিনি দেখাম আৰু বেকফালে মা বহি আছে মোবাইল টিপি আৰু দাদা আৰু পাপা এতিয়া আছে কিবা কথা পাতি আছে তো আৰু আমি ট্ৰেইনলৈ ৰখি আছোঁ মানে এতিয়া বাজিছে 8টা 8:30 বাজিছে চাগে আৰু ট্ৰেইন আছে 9:30 বজাত আৰু মই আছোঁ শিমলুগুৰি ষ্টেচনত কাৰণ শিৱসাগৰৰ ষ্টেচনৰ পৰা মানে ট্ৰেইন আমি নাপালোঁ তো চালোঁ তো শিমলুগুৰি ষ্টেচনৰ পৰা ট্ৰেইন আছিলে 3:15 আছিলে কিন্তু আমি মানে হঠাৎ আহিব লগা হ'ল সেইটো কাৰণে 3:15 আমি ট্ৰেইনখন ল'ব নোৱাৰিলোঁ আৰু এতিয়া সেইকাৰণে 9:30 বজাত ট্ৰেইনখনতে যাম আৰু আমাৰ ট্ৰেইন আহি পোৱাৰ কাৰণে মই নামি আহিলোঁ গাড়ীৰ পৰা আৰু ইয়াৰ পৰা মই ভইচ অভাৰ দিম মাজে মাজে আৰু আমাৰ ট্ৰেইন আছিলে 9:30 বজাত তো মই নামি আহিলোঁ এতিয়া আৰু ট্ৰেইনত উঠাৰ পাছত দেখিছোঁ ইচোন কেমেৰাটো কিবা পুনাই আছে জানো কি কৰিছে সিহে জানে আৰু লগতে তাৰ ফটো আমিবোৰ ষ্টাৰ্ট হৈ গ'ল ঘৰতটো কামোৰ দিয়ে ইয়াতো গুৱাহাটী মই ৰাতিপুৱা 5টা বজাত পালোহি আৰু ট্ৰেইনৰ ভিতৰত মই সকলোখিনি দেখাব নোৱাৰিলোঁ কাৰণ ৰাতিও হৈছিলে আৰু মানুহবোৰ শুইও থাকে আৰু লগতে ময়ো শুই আছিলোঁ তো মই কালি আহি পালোহি আৰু আজি আছিল মোৰ শ্ব' মানে টক শ্ব' এটা আছে তাৰ কাৰণে মই ওলাইছোঁ যাবলৈ কাৰণে আৰু মই তাত গৈ মেলি ৰেডি হোৱাৰ পাছত ভিডিঅ' কৰিছোঁ টিভিত দেখুৱাৰ আগত এবাৰ আমাৰ প্ৰেক্টিচ কৰা হয় কাৰণ আমি গানটো আৰু লগতে আমাৰ স্কেল আৰু মিউজিকখিনিৰ লগত আমি সকলোখিনি মিলাব লগা হয় সেইটো কাৰণে আৰু ইয়াত মই প্ৰেক্টিচ এণ্ড ৰেকৰ্ড দুয়োটাই কৰিবলৈ ধুনীয়াকৈ বহি আছোঁ আৰু যিমান পাৰোঁ সিমান মই ভিডিঅ' ফুটেজ ল'বলৈ কাৰণে মই চেষ্টা কৰিছোঁ আৰু বেকফালে এইফালে দেখিছেই নহয় মেকআপ কৰি আছে আৰু এইফালে পাপাই মোক কিবা এটা কৈছিলে মই তাকে ৰিপ্লাই দি আছোঁ ইয়াত বাইদেউৰ প্ৰেক্টিচ চলি আছে তাৰ পাছত ৰেকৰ্ড কৰা হ'ব ৰেকৰ্ডখিনিও মই দেখাম যে কেনেকৈ কৰে আৰু এয়া ৰেকৰ্ড কৰি থকা হৈছে শ্ব' শেষ হোৱাৰ পাছতে মোৰ ষ্টুডিঅ'ত কাম আছিলে তো মই এতিয়া ষ্টুডিঅ'লৈ গৈ আছোঁ এটা দুইটা একেলগে ফিমেল ভইচৰ ৰেকৰ্ডখিনি হৈ গ'ল আৰু এতিয়া মেল ভইচৰ ডাবিং লৈ আছে ষ্টুডিঅ'ৰ কাম সমাপ্তি মাৰি মই এতিয়া ঘৰলৈ উভতি আছোঁ আৰু মোৰ অলপমান ভিডিঅ'টো দিয়া পলম হ'ল কিয়নো আপোনালোকে হয়তো দেখিলেই এতিয়ালৈকে নিউজ টাইম আছামৰ যোনখিনি শ্ব' কৰা হ'ল সেইখিনি আপোনালোকে টিভিত অলৰেডি দেখিছেই আৰু মই এতিয়া যোনটো ৰেকৰ্ডিং কৰিছোঁ সেইটোও আপোনালোকে টিভিত দেখা পাইছে আৰু মই আজিৰ ভ্লগটো ইমানতে সমাপ্তি মাৰিছোঁ ধন্যবাদ Kita